নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'লৈ। মই বন্ধুতি আৰু আপোনালোকে চাই আছে বন্ধুতি এডুকেশ্যন পইণ্ট। ইতিমধ্যে মই বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ 2 নম্বৰ কুৱেশ্যনলৈ ছল্ভ কৰি দিছোঁ। আজি মই 3 নম্বৰ কুৱেশ্যনৰ পৰা লৈ আহিছোঁ। ইয়াৰ লগতে এটি কথা কৈ থৈ দিওঁ, যিসকলে প্ৰথমবাৰৰ বাবে মোৰ এই ইউটিউব চেনেলটি ভিজিট কৰিছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ তেওঁলোকে আগতীয়াকৈ লাভ কৰিব। লৈ আহিছোঁ মই 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যন আমাক দিয়া আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। অনুশীলনী 1.2ৰ 1 আৰু 2 নম্বৰ কুৱেশ্যন ছল্ভ কৰি দিয়া যিটো পাৰ্ট 3 ভিডিঅ' আছে সেইটো চাই ল'বা, তেতিয়াহে পৰৱৰ্তী কুৱেশ্যনসমূহ কৰা তোমালোকে ইজি পাবা। আমি 1 নম্বৰ কুৱেশ্যন ছল্ভ কৰিব ওলাইছোঁ। আমাক কুৱেশ্যনত দিয়া আছে 12, 15 আৰু 21। প্ৰথমে আমি 12ৰ উৎপাদকসমূহ উলিয়াম। ইয়াক আমি প্ৰথমে 2ৰে হৰণ কৰিব পাৰোঁ। 2 6 গুণ 12, 2 3 গুণ 6। নেক্সট আমাৰ আহি গ'ল 15। 15ক আমি প্ৰথম 2ৰে যিহেতু হৰণ নাযায় আমি 3ৰে কৰিব পাৰোঁ। 3 5 গুণ 15 আৰু নাই। নেক্সট আছে আমাৰ 21। 21ক আমি কিহেৰে হৰণ কৰোঁ? 3ৰে যাব। 3 7 গুণ 21। চ' ইয়াত আমি লিখিম সলিউশ্যন। প্ৰথম আমাৰ আহি গ'ল 12। আমি লিখিব পাৰোঁ যিকোনো সংখ্যাৰ আমাৰ 1টো কি হয়? উৎপাদক হয়। গতিকে 1 পূৰণ ইয়াত কি আহি গ'ল? 2 পূৰণ 3। নেক্সট আমাৰ 15 আহি গ'ল। 15 আমি 1টো লিখি দিলোঁ, গতিকে আমাৰ 3 পূৰণ 5 হ'ব। 3 পূৰণ 5। নেক্সট আমাৰ 21 আহি গ'ল। 21 আছে আমাৰ 3 পূৰণ 7, অৰ্থাৎ 1 পূৰণ 3 পূৰণ 7। চ' এতিয়া আমি গসাগু উলিয়াম। গসাগু কোনকেইটা সংখ্যাৰ? 12, 15 আৰু 21ৰ। এতিয়া মই আগৰ ক্লাছটো কৈ দিছোঁ কেনেকৈ গসাগু উলিয়াই আৰু লসাগু উলিয়াই। গসাগু উলিয়াব হ'লে আমি চাম কোনটো সংখ্যা কমন আছে। ইয়াত যদি চাওঁ আমাৰ 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, আৰু আমাৰ বেলেগ সংখ্যা কিবা কমন আছে নেকি? ইয়াত যদি চাওঁ ইয়াত 2 আছে, ইয়াত 2 আছে নেকি? নাই। আৰু আমাৰ কমন থকা সংখ্যাটো হৈছে অকল 3, গতিকে ইয়াৰ গসাগু হ'ব আমাৰ 3। নেক্সট আমাৰ আহি গ'ল লসাগু। লসাগু আহি গ'ল আমাৰ 12, 15, 21। লসাগু উলিয়াবলৈ তোমালোকে এটা বস্তু চাবা, হায়েষ্ট কিমান বাৰ থাকে। ইয়াত যদি চাওঁ আমাৰ 2, ইয়াত কেইবাৰ আছে? হায়েষ্ট 2 বাৰ আছে। ইয়াত আছে নেকি? নাই। অৰ্থাৎ যিমান বাৰ হায়েষ্ট থাকিব সিমান বাৰ আহি যাব। অৰ্থাৎ ইয়াত 2 দুটা আছে, অৰ্থাৎ 2 বাৰ আছে, গতিকে ইয়াত কেইবাৰ আহি যাব? 2 পূৰণ 2। নেক্সট ইয়াত 3 যদি চাওঁ, ইয়াত এবাৰ আছে, ইয়াতো 3 এবাৰ আছে, ইয়াতো 3 এবাৰে, গতিকে আমাৰ 3টো কেইবাৰ আহিব? এবাৰে আহিব, যিহেতু হায়েষ্ট বাৰ এবাৰে। ইয়াত যদি চাওঁ 5, ইয়াত যদি চাওঁ আমাৰ 5টো ইয়াত নাই, ইয়াতো নাই, কিন্তু আছে ক'ত? ইয়াত। অৰ্থাৎ লসাগুত আহি যাব। নেক্সট আমাৰ কি হ'ব? ইয়াত 7টো অকল 21 আছে, বাকী দুটাত যিহেতু 21 নাই, গতিকে কি হৈ যাব? 7টো আমাৰ লসাগুত আহি যাব। চ' এইকেইটা সংখ্যা আমি পূৰণ কৰিলে কিমান পাম? 2 2 গুণ 4, 4 3 গুণ 12, 5 12 60, 60 পূৰণ 7 সমান কিমান? 6 7 গুণ 42, আহি গ'ল 0। কেনেকৈ লসাগু আৰু গসাগু উলিয়ালোঁ নিশ্চয় গম পালে। আৰু এবাৰ মই গসাগু আৰু লসাগুৰ কেনেকৈ উলিয়াই কৈ দিছোঁ। গসাগু উলিয়াবলৈ হ'লে আমাৰ প্ৰথমে কি থাকিব লাগিব? কমন থাকিব লাগিব। কমন ইয়াত কি আছে? ইয়াত 3 আছে, ইয়াতো 3, ইয়াতো 3, আৰু বেলেগ সংখ্যা আমাৰ কিবা আছে নেকি? অৰ্থাৎ 1 আছে। 1 পূৰণ 3 কৰিলে আমি 3 পাম। গতিকে যিটো সংখ্যা আমাৰ কমন থাকে সেইটো আমাৰ গসাগুত আহি যাব। কিন্তু লসাগুৰ ক্ষেত্ৰত আমাৰ কি? কমন থকাৰ কোনো প্ৰয়োজন নাই। যিটো সংখ্যা হায়েষ্ট বাৰ থাকিব সেই সংখ্যাটোৱে আহিব। যিহেতু ইয়াত 2 কেইবাৰ আছে, হায়েষ্ট 2 বাৰ আছে, গতিকে ইয়াত 2 বাৰ আহিব। নেক্সট 3টো ইয়াত আছে, ইয়াতো আছে, ইয়াতো হায়েষ্ট কিমান বাৰকৈ আছে? এবাৰকৈ, গতিকে 1 বাৰ আহি গ'ল। 5টো অকল 15ৰ আছে, বাকী সংখ্যাত নাই, গতিকে বাকী সংখ্যাত নাথাকিলেও কোনো কথা নাই, ডাইৰেক্ট 5টো হায়েষ্ট বাৰ কিমান? এবাৰ আহি গ'ল। নেক্সট 7 হায়েষ্ট বাৰ কিমান আছে? এবাৰ, গতিকে আহি গ'ল। গোটেইকেইটা সংখ্যা পূৰণ কৰিলে আমি কিমান পালোঁ? 420। গতিকে আমাৰ লসাগু কিমান হৈ গ'ল? 420। নিশ্চয় বুজি পালে। নেক্সট লৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যন। আমাক 2 নম্বৰত কিমান দিয়া আছে? 17, 23 আৰু 29। 2 নম্বৰ 17, 23 আৰু 29।
আহি গ'ল সলিউশন যেহেতু আমাৰ 17 এটা কি সংখ্যা মৌলিক সংখ্যা গতিকে ইয়াৰ উৎপাদক কি হ'ব 1 আৰু সেই সংখ্যাটো নিজে 23 এটা কি আমাৰ মৌলিক সংখ্যা গতিকে তাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে 29 এটা কি আমাৰ মৌলিক সংখ্যা গতিকে তাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে এতিয়া আমাৰ গসাগু কি আহি গ'ল 17 23 আৰু 29 আমাৰ গসাগু আহি গ'ল কমন কি আছে অকল 1 আমাৰ লসাগু কি আহি যাব 17 23 আৰু 29 লসাগু আহি গ'ল আমাৰ যেটো ইয়াত কি আছে 17 17 আহি যাব পূৰণ 23 পূৰণ 29 এইকেইটা সংখ্যা পূৰণ কৰিলে আমি যিমান পাম হে হ'ব এই সংখ্যা তিনিটাৰ লসাগু পূৰণ কৰিলে আমি পাম 11339 আমি পাম পূৰণটো কৰি চাবা নিজে তোমালোকে এইটো উত্তৰ পাই যাবা সো নিৰ্ণয় গসাগু কিমান 1 নিৰ্ণয় লসাগু 11339 নেক্সট লৈ আহিছো 3 নম্বৰ কুৱেশ্যন নেক্সট 3 নম্বৰ আমাক দিয়া আছে 8 9 আৰু 25 3 নম্বৰ আহি গ'ল 8 9 আৰু 25 যদি আমি 8 ক গ্ৰহণ কৰিব পাৰো 2 ৰে 2 4 গুণ 8 2 2 গুণ 4 নেক্সট 9 আহি গ'ল আমাৰ 3 3 গুণ 9 নেক্সট আহি গ'ল আমাৰ 25 2 দিন নাযায় 3 ৰে নাযায় ডাইৰেক্ট যাব আমাৰ 5 ৰে 5 5 গুণ 25 এই যাব 8 সমান 2 কেইটা পূৰণ আমাৰ 3টা নেক্সট 9 ক্ষেত্ৰত 3 পূৰণ 3 25 ক্ষেত্ৰত কি আহি যাব 5 পূৰণ 5 আমাৰ গসাগু কি হ'ব ইয়াত পূৰণ 1 দিব লাগিব দেই পূৰণটো আগত দিব লাগে মই পিছত দিলো পূৰণ 1 দি দিলো আৰু গসাগু 8 9 25 এতিয়া গসাগু কিবা কমন আছে নেকি অকল 1 ক বাদ দি বাকি কিবা কমন আছে নেকি ইয়াত 2 আছে ইয়াত 2 আছে জানো নাই ইয়াত আছে নেকি নাই ইয়াত 3 আছে ইয়াত 3 আছে নেকি ইয়াত 3 আছে নেকি নাই ইয়াত 5 আছে ইয়াত 5 আছে নেকি নাই ইয়াত আছে নেকি নাই অৰ্থাৎ কমন আমাৰ কি আছে অনলি 1 এটো হ'ব ইয়াৰ গসাগু নেক্সট লসাগু কি হ'ব লসাগু আহি গ'ল 8 9 25 ইয়াত চোৱা 2 আছে ইয়াত 2 2 নাই ইয়াতো 2 নাই গতিকে ইয়াত 2 হাইয়েস্ট কিমান বাৰ আছে 3 বাৰ গতিকে 3 বাৰ আমি পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 2 ইয়াত 3 হাইয়েস্ট বাৰ কিমান আছে 2 বাৰ বাকিত আছে নেকি নাই অৰ্থাৎ ইয়াত কি আহি যাব 3 পূৰণ 3 ঠিক একেদৰে ইয়াত 5 দুবাৰ আছে গতিকে ইয়াত কি আহি যাব 5 পূৰণ 5 এই গোটেই সংখ্যাকেইটা যদি পূৰণ কৰোঁ আমি কিমান পাম 1800 পাই যাম 1800 ইহঁতৰ লসাগু হ'ব সো পূৰণটো নিজে কৰি চাবা সো এতিয়া কেনেকৈ গসাগু আৰু লসাগু উলিয়াও নিশ্চয় বুজি পাই গ'ল সো মই লৈ আহিছোঁ নেক্সট 4 নম্বৰ কুৱেশ্যন আমাক দিয়া আছে গসাগু 9 সংখ্যা দুটা আমাৰ 306 আৰু 657 অৰ্থাৎ এই দুটা সংখ্যাৰ গসাগু দিয়া আছে আমাক 9 আমাক এই সংখ্যা দুটাৰ কি উলিয়াব দিছে লসাগু উলিয়াব দিছে আমি এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিম যেহেতু আমি এটা সূত্ৰ পাই আহিছোঁ লসাগু পূৰণ গসাগু সমান কি সংখ্যা দুটাৰ পূৰণফল ইয়াত যেতিয়া আমাক লসাগু উলিয়াব দিছে আমাৰ লসাগুটো এনেকৈ থাকি গ'ল লসাগু আমাক গসাগু কিমান দিয়া আছে 9 গতিকে ইনটু 9 ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাৰ কি 306 ইনটু আনটো কি আমাৰ 657 এতিয়া আমাৰ কি আহি যাব লসাগু সমান আমাৰ যেহেতু 9টো সমান চিনৰ বাওঁফালে কি আছে পূৰণ সমান চিনৰ সোঁফালে আহিলে কি হৈ যাব আমাৰ হৰণ হৈ যাব গতিকে 306 ইনটু
657/9 হৈ যাব। 9 আমি ফাৰ্ষ্ট কেইবাৰ দিলোঁ 7 বাৰ দিলোঁ। 7 9 গুণ কিমান 63, 9 7 গুণ 63, 65 পৰা 63 বিয়োগ কৰিলে 2, 7ৰ আগত 2টো আহিলে কি হ'ব 27, 9ৰ 27 কেইবাৰ যাব 3 9 গুণ 27, অৰ্থাৎ আমাৰ লসাগু আহি যাব 306 পূৰণ 73। এই সংখ্যা দুটা আমি পূৰণ কৰিলে কিমান পাম? মই ইয়াতে কৰি দিছোঁ সংখ্যা দুটা পূৰণ 306 × 73, 6 3 গুণ 18 আৰু হাতে গ'লে 1, 3 0 0 হাতে যোৱাটোৰে 1, 3 3 গুণ 9, 6 7 গুণ 42ৰ 2 হাতে গ'ল 4, 7 0 0 হাতে যোৱা 4 4, 7 3 গুণ 21, 8 2 1 3, 9 4 13 3 হাতে গ'ল 1 2 2, আমাৰ লসাগু আহি গ'ল 22,338। নিশ্চয় কেনেকৈ অংকটো কৰিলোঁ গম পালে। আমাৰ মেইন সূত্ৰই আহি গ'ল এইটো লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এই সূত্ৰটোৰ দ্বাৰা আমি এই অংকটো সমাধান কৰিলোঁ। নেক্সট আহি গ'ল আমাৰ 5 নম্বৰ কুৱেশ্যন। আমি লৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যন। আমাৰ 5 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই। ইয়াৰ আমি সলিউশ্যন কৰিব লৈছোঁ। চ' ফাৰ্ষ্ট আমি সলিউশ্যনটো লিখি লওঁ, তাৰপিছত মই ধুনীয়াকৈ বুজাই দিম। n কোনোবা স্বাভাৱিক সংখ্যাৰ বাবে 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয় তেন্তে সংখ্যাটো 5ৰে বিভাজ্য হ'ব লাগিব, কিন্তু এইটো অসম্ভৱ। যিহেতু 6n যদি আমি 6 যদি আমি উৎপাদকক ভাঙো কি আহিব ইয়াত 2 পূৰণ 3, ইয়াত যিহেতু আমাৰ উৎপাদক 5 নাই, অৰ্থাৎ 6nক উৎপাদীকৰণত তিনিহে আৰু তিনিহে কি আছে আমাৰ উৎপাদক পোৱা যায়। এটাকে n যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে six n সংখ্যাটো শূন্য অংকৰে শেষ নহয়। এইটো হৈছে উত্তৰ। এতিয়া মই উত্তৰটো বুজাই দিব ওলাইছোঁ। n কোনোবা স্বাভাৱিক সংখ্যাৰ বাবে 6n সংখ্যাটো যদি শূন্য অংকৰে শেষ হ'বলগীয়া হয়, তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কিহেৰে বিভাজ্য হ'ব লাগিব? 5ৰে বিভাজ্য হ'ব লাগিব। অৰ্থাৎ কোনো এটা সংখ্যা যদি 5ৰে বিভাজ্য হ'বলগীয়া হয়, তেতিয়া সেই সংখ্যাটো এটা উৎপাদক কি থাকিব লাগিব? 5 থাকিব লাগিব। অৰ্থাৎ মই এটা এক্সাম্পল লৈ লৈছোঁ। ছাপ'জ ধৰি লৈছোঁ আমি 15 এই সংখ্যাটো আমাৰ 5ৰে কেতিয়া হৰণ যাব? যেতিয়া ইয়াৰ এটা উৎপাদক কি থাকিব? আমাৰ 5 থাকিব। যিহেতু আমি জানো 15ৰ
উৎপাদক কি 3 আৰু 5 5 3 15 গতিকে ইয়াৰ উৎপাদক এটা আমাৰ 5 গতিকে এই সংখ্যাটো আমাৰ কি 5 ৰে হৰণ যাব যদি কওঁ 15 সংখ্যাটো আমাৰ 7 ৰে হৰণ যাবনে 7 ৰে কেতিয়াও হৰণ নাযায় যদি আমি সুধো 15 ৰ উৎপাদক 7 হয়নে তেতিয়া উত্তৰটো নহয় হ'ব কাৰণ ধৰ উৎপাদক অকল 3 আৰু 5 অৰ্থাৎ উৎপাদক যদি নহয় তেতিয়া সংখ্যাটো হৰণ নাযায় গতিকে 7 ৰে কেতিয়াও আমাৰ 15 হৰণ নাযায় আমি নিশ্চয় জানো ঠিক একেদৰে 6n সংখ্যাটো যদি আমি উৎপাদক উলিয়াও 6 উৎপাদক হ'ব 2 আৰু 3 গতিকে ইয়াৰ যেহেতু উৎপাদক এটা 5 নহয় গতিকে এই সংখ্যাটো আমাৰ কি 5 ৰে হৰণ নাযায় অৰ্থাৎ 5 ৰে বিভাজ্য নহ'লেই শূন্য অংকৰে শেষ নহয় গতিকে n যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে 6n সংখ্যাটো শূন্য অংকৰে কেতিয়াও শেষ নহয় আমাক 6 নম্বৰ কোৱেশ্যন দিছে 7 * 11 * 13 + 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা আমি 6 নম্বৰৰ সলিউশন কৰিব ওলাইছো যেহেতু আমাক সংখ্যা দুটা কি দিয়া আছে 7 * 11 * 13 + 13 ইকুৱেল টু আমাৰ কিমান হ'ব 1014 আহি যাব নেক্সট আমাৰ আন এটা কি দিয়া আছে আমাক 7 * 6 * 5 * 4 * 3 * 2 * 1 সমান কিমান 5045 এতিয়া আমি ইয়াৰ উৎপাদক উলিয়াম 1014 যদি আমি উৎপাদক উলিয়াও আমি কিমান পাওঁ প্ৰথম আমি 2 ৰে এক কিমান বাৰ দিব পাৰো 5 বাৰ 2 5 গুণ 10 তাৰপিছত নেক্সট আহি গ'ল আমাৰ 1 যেহেতু 2তকৈ 1টো সৰু গতিকে এটা শূন্য আহি যাব দুটা সংখ্যা আমি একেলগে ল'লো কিমান হৈ গ'ল 14 2 7 গুণ কি 14 নেক্সট 3 ৰে কিমান বাৰ দিব পাৰো 3 1 গুণ 3 5 ৰ পৰা 3 গ'লে 2 20 হ'ল 3 6 গুণ 18 20 ৰ পৰা 18 গ'লে 2 27 হ'ল 3 9 গুণ 27 169 আমাৰ কি হৰণ যায় 13 ৰে 13 কিমান 169 নেক্সট আমাৰ 5045 এককৰ ঘৰত 5 বাহুন থাকিলে সংখ্যাটো 5 ৰে হৰণ যায় গতিকে 5 ৰে হৰণ কৰিলে কিবা যাব 5 1 গুণ 5 শূন্য আহি গ'ল 5 9 গুণ 45 এতিয়া আমি কি পালো 1014 আমাৰ উৎপাদক কি আহি গ'ল 2 পূৰণ 3 পূৰণ 13 নেক্সট 5045 আমাৰ উৎপাদক কি আহি গ'ল 5 * 1009 উৎপাদক আহি গ'ল 5 আৰু 1009 অৰা সংখ্যা দুটা আমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো কি আছিলে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে তেনেবোৰ সংখ্যা কি বোলে মৌলিক সংখ্যা বোলে অন্যহাতে বাকিবোৰ কি সংখ্যা বোলে যৌগিক সংখ্যা অৰ্থাৎ ধৰি লৈছোঁ আমি 13 এই সংখ্যাটো আমাৰ উৎপাদক কি 1 আৰু সেই সংখ্যাটো নিজে অৰ্থাৎ 13টা কি হ'ব আমাৰ উৎপাদক আৰু 1 আৰু বেলেগ ইয়াৰ কিবা উৎপাদক আছে নেকি নাই গতিকে 13টা কি মৌলিক সংখ্যা কিন্তু ইয়াত যদি আমি চাব যাওঁ 5045 ৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হ'বই লগতে ইয়াৰ উৎপাদক আৰু কি আহি গ'ল 5 আৰু 1009 গতিকে এই সংখ্যাটো আমাৰ কি সংখ্যা হ'ব এটা যৌগিক সংখ্যা ঠিক একেদৰে 1014টো এটা কি সংখ্যা হ'ব যৌগিক সংখ্যা ইয়াৰ উৎপাদক 1 আৰু এই সংখ্যাটো নিজে বাদ দি বেলেগ উৎপাদক কি আছে 2 3 আৰু 13 আছে গতিকে এই দুটা সংখ্যা আমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব এই সংখ্যাটো মানে কি আছিল আমাৰ এই সংখ্যাটো আৰু এই সংখ্যাটো মানে কি আছিল আমাৰ এই সংখ্যাটো গতিকে কোৱেশ্যনটো আমাক যি সুধিছিলে এই সংখ্যাটো আৰু এই সংখ্যাটো কিয় যৌগিক গতিকে আমি কি লিখিম এই সংখ্যা দুটাৰ উৎপাদক 1 আৰু এই সংখ্যাটোতকৈ বেলেগ উৎপাদক আছে গতিকে এই সংখ্যা দুটা আমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব নিশ্চয় বুজি পাইছে সো আজি ভিডিওটো ইমানে আছিলে কেনেকুৱা পাই জনাব বুজি পাইছে নাই কমেন্ট সেকশনত জনাব কৰবা যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব মই ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম লগতে মই প্লেলিষ্ট খুলিছোঁ প্লেলিষ্টত মই ভিডিঅ'সমূহ একাধিকক্ৰমে দি আছোঁ তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'সমূহ একাধিকক্ৰমে চাবা তেতিয়াহ'লে সকলোবোৰ বুজি পোৱাত সুবিধা হ'ব নতুবা তোমালোকে মাজৰ ভিডিঅ'সমূহ চালে আগৰখিনি নাচালে তোমালোকৰ বুজাত কিছু অসুবিধা হ'ব সো এইটো মোৰ পৰা ৰিকুৱেষ্ট থাকিলে সো আজি ভিডিঅ'টো ইমানে আছিলে কেনেকুৱা পাই জনাব বুজি পাইছেনে নাই কমেন্ট সেকশনত জনাবা
চ' পৰৱৰ্তী ভিডিঅ'ত লগ পাম। চ' আজিলৈ আহিছোঁ, বাই বাই।